আজি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত মই ৪৫ নং ভেলগাঁও বিধানসভা সমষ্টিৰ পৰা আমাৰ দলীয়ভাৱে BPF দলৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হৈছিল আৰু সমষ্টিবাসী ৰাইজৰ কৃপাত মই জিকিবৰ কাৰণে সক্ষম হৈছে আৰু সমষ্টিবাসী ৰাইজে যেহেতু মোৰ ওপৰত যি আস্থা প্ৰকাশ কৰি পেলাই মোক জিকাই দিলে তাৰ বাবে মই সমষ্টিবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আপোনালোকৰ চেনেলৰ যোগেদি জনাইছোঁ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু নিশ্চয় মোৰ ওপৰত যেহেতু বহুতো আস্থা প্ৰকাশ কৰিলে ৰাইজৰ বহুতো আশা আকাংক্ষা আছে বহুতো সমস্যাৰে জৰ্জৰিত এখন সমষ্টি গতিকে এই সমষ্টিত যথেষ্ট কৰিবলগীয়া আছে মুখ্য স্থান দিব জনসাধাৰণে সমষ্টিবাসী ৰাইজে উন্নয়ন দিশটোকে মুখ্য হিচাপে লৈ ভোটাধিকাৰসকলে ৰাইজে মোক এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আৰু মই ভাবোঁ নিশ্চয় ৰাইজৰ আশা আকাংক্ষা আমি পূৰণ কৰিবৰ কাৰণে সক্ষম হওঁ কাৰণটো হ'ল আমি BTCত BPF দল হাগ্ৰামা মহিলাৰ নেতৃত্বত শাসন কৰিবৰ কাৰণে সুযোগ পালোঁ BTCবাসী ৰাইজে আমাৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰি আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাক BPF দলত চৰকাৰ বনাবৰ কাৰণে সুযোগ প্ৰদান কৰিলে তাৰ বাহিৰেও এতিয়া আমি ৰিজাল্টৰ পিছত দেখা পালোঁ যেহেতু আমি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত অন্তৰ্ভুক্ত হ'লোঁ আমাৰ BPF দল আৰু আনফালে যে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰে চৰকাৰ অসমত হ'বলৈ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 12 তাৰিখে যেহেতু শপত গ্ৰহণ অনুষ্ঠান হ'ব গতিকে আমি ৰাইজৰ যে আশা আকাংক্ষা লৈ আমাক প্ৰতি আস্থা প্ৰকাশ কৰি আমাক জিকাই পঠাইছে নিশ্চয় সেইখিনি পূৰণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম বুলি ভাবোঁ আমি যেহেতু শাসক দলৰ বিধায়ক হ'বগৈ শাসক গোষ্ঠী আৰু বিৰোধী পক্ষ বহুত পাৰ্থক্য আছে গতিকে শাসক দলত থাকি আমি যথেষ্টখিনি ৰাইজৰ কাম কৰিবৰ কাৰণে সক্ষম হ'ব এইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ আৰু আমাৰ দুইজন নেতা অসমৰ মুখ্যমন্ত্ৰী যিজনে হ'ব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আনফালেদি আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰ তেখেতসকলৰ যি লিডাৰশ্বিপ যথেষ্ট ৰাইজে তেখেতসকলে মানিছে গতিকে সেইফালৰ পৰা তেখেতসকলৰ দক্ষতা আছে যথেষ্ট এক্সপাৰ্ট বুলি ক'ব লাগিব দুইজন নেতাকে গতিকে সেইফালৰ পৰা আমি নদীকে ক'ব পাৰোঁ আহি থকা দিনটো আমাৰ কাৰণে ভাল হ'ব BTCবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ ভাল হ'ব নিশ্চয়কৈ আমি যোৱা দিনবিলাকৰ তুলনাত আমি আমাৰ অঞ্চলটো গঢ় দিয়াৰ ক্ষেত্ৰত যথেষ্ট আমি আগবাঢ়িব পাৰিম এইটো আমি আজি তাৰিখত আমি নদীকে ক'ব পৰা অৱস্থাত উপনীত হৈছোঁ নিশ্চয় সেইটো আলোচনা বিলোচনা চলি আছে আমি ভাবোঁ নিশ্চয় যদি পায় আমাৰ এইখন BTC অঞ্চলৰ পৰা আমি জনসাধাৰণে যি ধৰণে আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আমি 4জনমান যদি পায় তেতিয়াহ'লে আমাৰ কাৰণে খুব ভাল হ'ব ইয়াৰ বিভিন্ন সমস্যা আছে বহুতো অন্য অঞ্চলৰ তুলনাত আমাৰ BTC অঞ্চল যেহেতু কিছু হ'লেও বহুত পিছপৰা আৰু বিশেষকৈ এই অঞ্চলৰ BTC অঞ্চলত বহুতো ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠান বহুৱাৰ কথা আছে গতিকে আমি মন্ত্ৰী পৰিষদত তেনেকৈ সোমাই পৰি যাতে ৰাজ্য চৰকাৰ বা দিল্লী চৰকাৰৰ পৰা আমি বহুতো অনুষ্ঠান প্ৰতিষ্ঠান আনিবৰ কাৰণে সক্ষম হৈ আমি প্ৰতিষ্ঠা কৰিব পাৰে এইবোৰ দিশটো চালি জাৰি চাই মই ভাবোঁ নিশ্চয় 4জন বা কমে 3জনমান যদি মন্ত্ৰিত্ব পায় আমি অসমক চলোৱাৰ লগতে আমাৰ BTC অঞ্চলৰ কাৰণে আমি মন্ত্ৰীসকলে খুব মানে মনোযোগেৰে কাম কৰিব পাৰে এইটো দিশটো চাই আমি ভাবিছোঁ নিশ্চয় আমাৰ চিন্তা চৰ্চাক ৰাজ্য চৰকাৰখনৰ বৰ্তমান মুৰব্বী যিজনে আমাৰ বিধায়িনী দলৰ নেতা হ'ব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতে বিচাৰ বিবেচনা কৰিব আৰু এই হিচাপে আমাক সুযোগ সুবিধা নিশ্চয় আমাৰ মুৰব্বী BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও তেখেতৰ পৰা আদায় কৰিব পাৰিব সেইটো আমাৰ দৃঢ় বিশ্বাস আছে এইটো সাধাৰণ জনসাধাৰণৰ কাৰণে ইমান এটা ভাল নহ'ল বিৰোধীও থাকিব লাগে বিৰোধীৰ মুখ্য ভূমিকা থাকে ৰাজ্যখনৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত কেতিয়াবা চৰকাৰখনে কিবা ভুল যদি
কৰে তেতিয়া আঙুলি দিয়াৰ ক্ষেত্ৰত বিৰোধী পক্ষই যথেষ্ট ভূমিকা লয় এই ক্ষেত্ৰত আজিৰ তাৰিখত বিৰোধীৰ আসনত বহিবৰ কাৰণে বিৰোধী নেতা পাতিবৰ কাৰণে এতিয়া বিৰোধী পক্ষৰ পৰা তেনেকুৱা বিধায়ক জিকি নাহিল এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিৰোধী পক্ষ থাকিব লাগিছিল ভালকৈ য'ত বলিষ্ঠ পদক্ষেপেৰে চৰকাৰৰ যিকোনো ভুলবিলাকক আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত বিৰোধীৰ বিধায়কসকলে মুখ্য ভূমিকা লয় এইটো ক্ষেত্ৰত আমাৰ বিৰোধীবিহীন বিধানসভা এবাৰ চৰকাৰ হ'ব এইটোহে আমি দেখিবলৈ পাইছোঁ আমাৰ কাৰণে ইমান এটা ভাল নহয় এইটো বিৰোধীও থাকিব লাগিছিল যাই হওক আমি আমাৰ NDA যিসকল দল আছে আমিও ৰাজ্যৰ বেয়া কামটো কৰিবৰ কাৰণে আমি চৰকাৰ পক্ষত চৰকাৰ গঠন কৰিবৰ কাৰণে যোৱা নাই ৰাইজে আমাৰ দলৰ প্ৰতি NDAৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে নিশ্চয় ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সক্ষম হ'ব এইটো আমি নদিকৈ ক'ব পাৰোঁ